পোনপ্ৰথমে আমি আমাৰ মোবাইলত আমাৰ য়োনো এপটো আমি অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত দেখিছোঁ অ'পেন ছেভিং একাউণ্ট, আমি তাত ক্লিক কৰিম। তাৰপিছত উইদাউট ব্ৰেঞ্চ ভিজিটটো আমি তাত ক্লিক কৰি দিম। তাত ক্লিক কৰাৰ পিছত দেখিছে ইনষ্টা প্লাছ ছেভিং একাউণ্ট আৰু ইনষ্টা ছেভিং একাউণ্ট। তো আমি ইনষ্টা প্লাছ ছেভিং একাউণ্ট আমি তাতে ক্লিক কৰিম। তাত ক্লিক কৰাৰ পিছত দেখিছে ষ্টাৰ্ট এ নিউ এপ্লিকেশ্যন, আমি নিউ এপ্লিকেশ্যন ক্লিক কৰি মেলি আমি এইখিনি ভালকৈ পঢ়ি ল'ম। পঢ়াৰ পিছত আমি আমাৰ মোবাইল নম্বৰটো আমি এণ্টাৰ কৰিম আৰু আমাৰ ইমেইল আইডিটো এণ্টাৰ কৰিম। তাৰপিছত আমাৰ দুটাতে OTP যাব। তো সেই OTP কেইটা আমি ইয়াত দুটাতে আমি এণ্টাৰ কৰি দিম। তো ইয়াত আমি OTPটো এণ্টাৰ কৰাৰ পিছত আমি ইয়াত আমাৰ এপ্লিকেশ্যন পাছৱৰ্ড আমি এণ্টাৰ কৰিম। তো এপ্লিকেশ্যন পাছৱৰ্ডটো আপোনালোকে ভালকৈ মনত থৈ দিব, যাতে আমি আকৌ লগ ইন কৰিব পাৰোঁ যদি আমাৰ এপ্লিকেশ্যনখন আমি আমাৰ যদি নেকি কমপ্লিট নহয়। তাৰপৰা এইটো চিকিউৰিটি কুৱেশ্যন এটা থৈ দিব, যাতে পাছৱৰ্ডটো যদি আমি পাহৰি যাওঁ তেতিয়া আমি এইটো দি আকৌ পাছৱৰ্ডটো আমি ৰিছেট কৰিব পাৰোঁ। তাৰপিছত আমি ইয়াত অ'কে আমি ক্লিক কৰিম। অ'কে ক্লিক কৰাৰ পিছত দেখিছে ইয়াত এটা ডিক্লেৰেশ্যন আহিছে যে আমি টেক্স অকল ইণ্ডিয়াতে দিওঁ, বেলেগ কাণ্ট্ৰিত নিদিওঁ, ইণ্ডিয়া বাহিৰে। তো ইয়াত আমি বক্সটোত আমি টিক কৰি দিম, চিলেক্ট কৰি দিম। চিলেক্ট কৰি মেলি আমি ইয়াত আমি পাৰ্চনেল ডিটেইলছ আমি এণ্টাৰ কৰিম। তো এয়া দেখিছে এতিয়া আমি ইয়াত আমাৰ পাৰ্চনেল ডিটেইলছ আমি এণ্টাৰ কৰিম। আমাৰ আধাৰ কাৰ্ড নম্বৰটো আমি এণ্টাৰ কৰিম। তো ইয়াত আমি আধাৰ কাৰ্ড নম্বৰটো আমি এণ্টাৰ কৰি দিম। এণ্টাৰ কৰাৰ পাছত আমি গেট OTP তাত ক্লিক কৰিম। তো আমাৰ যোনটো আধাৰ কাৰ্ড আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ তাত এটা OTP আহিব। তো আমি সেই OTPটো আমি ইয়াত এণ্টাৰ কৰি দিম। তো এয়া আমি OTPটো এণ্টাৰ কৰাৰ পিছত আমি ছাবমিটত ক্লিক কৰিম। তাৰপিছত ছাবমিটত ক্লিক কৰাৰ পিছত দেখিছে আমাৰ পাৰ্চনেল ডিটেইলছ আমাৰ ওলাই পৰিছে। এইবোৰ আধাৰ অথেণ্টিকেশ্যনৰ পৰা আমাৰ লৈ লোৱা হৈছে আৰু যোনখিনি ফিল আপ কৰিব লাগে আমি সেইখিনি নিজে আমি ফিল আপ কৰি দিম। তাৰপাছত আমি ইয়াত আমাৰ এইখিনি গোটেইখিনি ফিল আপ কৰি আমি ছাবমিট কৰিম। তো তাৰপিছত আমি এইখিনি এণ্টাৰ কৰাৰ পিছত আমি নেক্সটত ক্লিক কৰিম। তো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এয়া দেখিছে আমাৰ পান কাৰ্ড নম্বৰটো আমি এণ্টাৰ কৰিব লাগিব। তাৰপিছত আমি আমাৰ পান কাৰ্ড নম্বৰটো আমি এণ্টাৰ কৰিম। তাৰপৰা নেক্সট ক্লিক কৰি তো এয়া দেখিছে আমি পান কাৰ্ড এণ্টাৰ কৰাৰ পিছত আমাৰ পাৰ্চনেল ডিটেইলছ আমাৰ ফটোখন আধাৰ কাৰ্ডৰ পৰা লৈ লোৱা হ'ব। তাৰপাছত আমি থাৰ্ড নম্বৰ ষ্টেপত আমি আমাৰ এডিশ্যনেল ডিটেইলছ আমি এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি এণ্টাৰ কৰিম। তো এয়া দেখিছে আমি মেৰিটেল ষ্টেটাছটো আমি এণ্টাৰ কৰিম। তাৰপৰা এইটো এণ্টাৰ কৰি মেলি আমাৰ ফাদাৰ্ছ নেম এইখিনি আমি এণ্টাৰ কৰিম। তাৰপিছত আমাৰ এনুৱেল ইনকামটো আমি এণ্টাৰ কৰিম। তাৰপিছত আমাৰ অকুপেশ্যনটো আমি চিলেক্ট কৰি দিম। অকুপেশ্যনটো চিলেক্ট কৰাৰ পিছত এয়া দেখিছে আমাৰ ৰিলিজনটো আমি চিলেক্ট কৰিম, আমাৰ কি ৰিলিজন হয়। তাৰপিছত ৰিলিজনটো চিলেক্ট কৰাৰ পিছত আমি ইয়াত আমাৰ নমিনি ডিটেইলছ আমি এণ্টাৰ কৰিম, যাক আমি নমিনি দিব খুজিছোঁ। তাৰপৰা নমিনি ডিটেইলছ এণ্টাৰ কৰি মেলি আমি ইয়াৰ নমিনি এড্ৰেছ এণ্টাৰ কৰিম। তাৰপিছত আমাৰ চিলেক্টৰ ব্ৰাঞ্চ দেখিছে কোনটো ব্ৰাঞ্চত আমি খুলিব খুজিছোঁ, সেই ব্ৰাঞ্চটো আমি তাৰ জেগাটোৰ নামটো আমি এণ্টাৰ কৰিলে তলত ওলাই পৰিব। তো আমি এইটো চিলেক্ট কৰি দিম। তাৰপিছত আমাৰ বেংক ব্ৰাঞ্চ আমাৰ চিলেক্ট হৈ যোৱাৰ পাছত আমি নেক্সটত ক্লিক কৰিম। তাৰপৰা দেখিছে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে, আমি এইখিনি ভালকৈ পঢ়ি আমি সেইটো এগ্ৰী কৰি দিম। তাত চিলেক্ট কৰি আমি নেক্সটত ক্লিক কৰিম। তাৰপৰা নেক্সটত ক্লিক কৰাৰ পিছত আমাৰ মোবাইল নম্বৰত আমাৰ OTP যাব, আমি সেই OTPটো আমি এণ্টাৰ কৰি দিম। ইয়াত OTP এণ্টাৰ কৰাৰ পিছত ইয়াত দেখিছে তাৰপিছত আমি নেম অফ দ্য কাৰ্ড আমি এণ্টাৰ কৰিম। তো নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত আমাৰ এটা ট'কেন নম্বৰ আহিব। সেই ট'কেন নম্বৰটো আমি যেতিয়া আমাৰ ভিডিঅ' কনফাৰেঞ্চ কল হ'ব তেতিয়া আমি সেইটো আমাৰ লাগিব। তাৰপিছত আমি আমাৰ ভিডিঅ' কলৰ কাৰণে আমি এতিয়া ৰেডি আছোঁ। তো যদি আপোনালোকক কৰিব খুজিছে ভিডিঅ' কল দি KYC, তো ইয়াত আমি ক্লিক কৰি ভিডিঅ' কলটো আমি কৰিব পাৰিম। তো ইয়াত আমাৰ ভিডিঅ' KYCৰ কাৰণে কি প্ৰচেছটো হয় তো তাত লিখা আছে, আপোনালোকে ভালকৈ পঢ়ি ল'ব। তো ইয়াত আমাৰ অৰিজিনেল ডকুমেণ্টখিনি লাগিব, পান কাৰ্ডখন লাগিব, আমাৰ আধাৰ কাৰ্ডখন লাগিব। তাৰপৰা আমি আমাৰ চাইন মাৰিব লাগিব এখন ব্লেংক হোৱাইট পেজত। তো আপোনালোকে চাই ল'ব, ভালকৈ পঢ়ি ল'ব। তাৰপৰা গোটেইখিনি পঢ়া হোৱাৰ পিছত আমি এই ভিডিঅ' কলটো আমি ষ্টাৰ্ট কৰিব পাৰিম। তাৰপিছত আমি ভিডিঅ' কলটো ষ্টাৰ্ট কৰিব পাৰিম। তো অ'কে ক্লিক কৰি আমি ইয়াত আমি কোনটো টাইমত আমি আৰু কোনটো ডেটত আমি ভিডিঅ' কলিং কৰিব খুজিছোঁ, তো সেইটো আমি টাইমটো আমি চিডিউল কৰিব পাৰোঁ। তো আপোনালোকে আপোনাৰ সুবিধা মতে আপোনালোকে চিলেক্ট কৰিব পাৰে কোনটো ডেটত আপোনালোকে ভিডিঅ' কলটো আপুনি কৰিব বিচাৰিছে। আমি য়োনো এপ্লিকেশ্যনটো যদি আমি ক্ল'জ কৰি দিওঁ, ক্ল'জ কৰাৰ পিছত আকৌ আমি ভিডিঅ' কলিঙৰ পেজত আহিব হ'লে আমি য়োনো এপটো অ'পেন কৰিম। অ'পেন কৰি আমি নিউ টু SBI ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰি আমি দেখিছে অ'পেন ছেভিং একাউণ্ট আমি ইয়াত ক্লিক কৰিম। তাৰপৰা উইদাউট ভিজিটিং দ্য ব্ৰাঞ্চ তাত ক্লিক কৰি আমি ইনষ্টা প্লাছ একাউণ্ট, তাৰপৰা আমি ৰিজিউম এপ্লিকেশ্যন ইয়াত ক্লিক কৰি আমাৰ মোবাইল নম্বৰটো আমি এণ্টাৰ কৰিম আৰু আমাৰ এপ্লিকেশ্যন পাছৱৰ্ডটো যোনটো দিছিলোঁ আমি সেইটো এণ্টাৰ কৰি আমি আমাৰ সেই ভিডিঅ' কলিং য'ৰ পৰা কৰিব পাৰোঁ সেইখন পেজত আমি আহি যাব পাৰিম আৰু তাত আমি ভিডিঅ' কলিং কৰিব পাৰিম। তাৰপৰা আমাৰ কমপ্লিট KYCটো হৈ যাব। তাৰপিছত আমাৰ বেংক একাউণ্ট নম্বৰ, IFSC কোড আমাৰ চব দি দিয়া হ'ব। তো আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন আইকনটো দবাই দিব, যাতে পোনপ্ৰথমে মোৰ এনেকুৱা ইনফৰমেশ্যন বেছ ভিডিঅ' আপোনালোকে পাই থাকে।